1 ফেব্ৰুৱাৰীৰ পৰা আমি এটা নতুন নিয়ম কৰিছো যে যোনে লোন ঘূৰাই দিব পৰা নাই, একেবাৰে যোনে ঘূৰাই দিয়া বন্ধ কৰি দিলে, তেওঁলোকক ঋণ ৰেহাই দিয়াৰ কাম। এতিয়া তেওঁলোক আৰু আমাৰ মাজত পাৰ্থক্য কি? আমি যেহেতু আজি চেক পাম, আমি যদি বেংকক টকাখিনি ঘূৰাই দিওঁ বা তেওঁলোকক যদি ঘূৰাই নিদি আমি ইনষ্টলমেণ্টটো যদি নিয়মীয়াকৈ দি থাকো, আমাৰ সিভিল স্কোৰ ওপৰত থাকিব। মেট্ৰিকত যেনেকে 100ৰ ভিতৰত 80 পালে লেটাৰ পায়, 60 পালে ফাৰ্ষ্ট ডিভিজন পায়, তেনেকে আজি আমি টকাখিনি পাই টকাখিনি যদি ঘূৰাই দি থাকো আমাৰ নম্বৰ ওপৰত থাকিব। ওপৰত থাকিলে কি হ'ব যে আমি ভৱিষ্যতে বেংকৰ পৰা আমি আকৌ লোন ল'ব পাৰিম। অৰ্থাৎ আজি লোনখিনি ঘূৰাই দি আমি আকৌ লোন ল'ব পাৰিম। কিন্তু যিসকলে লোন ঘূৰাই দিয়া নাই, ডিফল্টাৰ হৈ গ'ল, তেওঁলোকৰ ঋণটো আমি ঘূৰাই দিলেও তেওঁলোকে কিন্তু 10ৰ ভিতৰত তেওঁলোকে 3 নম্বৰতে থাকিব। আকৌ বেংকে তেওঁলোকক লোন নিদিয়ে, এইটো বেংকৰ লগত তেওঁলোকে নতুনকৈ সম্পৰ্ক এটা বনাব লাগিব। আপোনালোকৰ কিন্তু সম্পৰ্কটো ভালে থাকি গ'ল, আপোনালোকে বেংকৰ পৰা আকৌ লোন পাব। কিন্তু ল'ম নে নল'ম এইটো আমাৰ কথা। যিসকলে বেংকৰ পৰা লোন লোৱাৰ ইচ্ছা আছে তেওঁলোকে ল'ব, নোলোৱাসকলে নোলোৱাকৈও থাকিব পাৰিব।